সকলো দৰ্শকক চিনাকি লাইভত পুনৰবাৰ স্বাগতম জনাইছোঁ। মই চন্দন। আজি আপোনালোকৰ মাজত এটা নতুন ভেৰি ইণ্টাৰেষ্টিং ভিডিঅ' লৈ পেলাই আজি আহিলোঁ আপোনালোকৰ মাজত। সকলো মানুহে নিশ্চয় কেতিয়াবা গেছৰ সমস্যাত ভুগিছে, যিটো ব্লটিং বুলি কোৱা হয়। গতিকে আজিৰ সেই গেছৰ বা ব্লটিঙৰ পৰা আপোনালোকে কেনেকৈ সকাহ পাব আৰু ব্লটিং কিহৰ কাৰণে হয় তাৰ বিষয়ে আলোচনা কৰিম। গেছ বা ব্লটিং আচলতে শুনাত খুব সহজ বেমাৰ যেন লাগে, কিন্তু এই বেমাৰত যোনে ভুগিছে, গেছ বা ব্লটিঙত যোনে ভুগিছে তেখেতেহে আচলতে গম পায় যে এই বেমাৰটোৰ যন্ত্ৰণা কিমান দুখদায়ক। বহুত কষ্ট হয় বেমাৰত, বহুত বিষ হয়। আমি খানা খোৱাৰ সময়ত এটা নৰ্মেলি মানুহৰ গেছ হয়, গেছ বনিবই, কিন্তু সেই গেছ যদি জোখতকৈ বেছি পৰিমাণৰ যদি গেছ পেটত প্ৰডিউচ হয়, যদি বনে, তেতিয়া আপোনাৰ ব্লটিং হ'ব পাৰে বা পেটটো ফুলি যাব পাৰে, পেটৰ বিষ হ'ব পাৰে। সেইটোৱে গেছটো অভাৰ এচিডিটি যে হৈ যায়, সেইটোৱে হ'ল অভাৰ এচিডিটি। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক 5টা টিপছ ক'ম, যিটো টিপছে আপোনাক গেছ ফ্ৰী জীৱন বা এই ব্লটিংটো যাতে আপোনাৰ জীৱনত কেতিয়াও ব্লটিঙৰ সমস্যা নহয়, গেছৰ সমস্যা নহয়, তাৰ পৰা আপুনি ৰেহাই পাই থাকে। তাৰ কাৰণে মই 5টা টিপছ দিম। সেই 5টা টিপছৰ বিষয়ে আলোচনা কৰোঁ আহক। তো প্ৰথমতে জানো আহক, খানা খোৱাৰ পিছত পেটটো ফুলে কিয় বা ব্লটিং কিহৰ কাৰণে হয়, প্ৰথমতে সেইটো বিষয়ে জানো আহক। চাওক, কেতিয়াবা আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান খানা খাই লয়, যিটো খানা খোৱাৰ সময়ত ডাইজেশ্যনৰ সময়ত বহুত বেছিকৈ গেছ ৰিলিজ কৰি দিয়ে বা গেছৰ সমস্যা বেছি পৰিমাণৰ হয়। যিটো সময়ত আপোনালোকে খানা খোৱাৰ সময়ত বা পানী খোৱাৰ সময়ত, যিটো টাইমত আপোনালোকৰ মুখেদি বহুত বেছি পৰিমাণে গেছ আপোনাৰ পেটৰ ভিতৰলৈ যায়, গতিকে ব্লটিঙৰ সমস্যাটো আহি যায়। গতিকে লাহে লাহে আপোনাৰ পেটটো বহুত বেছিকৈ ফুলি যাব আৰু টাইট হৈ যাব, আৰু ইমান বেছি অশান্তি পাব, আপোনাৰ বিষ হ'ব, ভাল নালাগিব থাকি পেলাই। গতিকে এইটো কিহৰ কাৰণে হয়, ভালকৈ আমি ডিছকাশ্যন কৰোঁ আহক। সাধাৰণতে মানুহে কি কৰে, এনেকুৱা ধৰণৰ সমস্যা যদি হয়, গেছ বা ব্লটিঙৰ যদি সমস্যা হয়, তেতিয়া এণ্টাচিড বা PPI এনেকুৱা ধৰণৰ কিছুমান মেডিচিন লৈ খাই দিয়ে, যিটো খোৱাৰ ফলত টেম্পৰেৰী এটা খন্তেক সময়ৰ কাৰণে ৰিলিফ পায়, কিন্তু পাৰ্মানেণ্টলি ইয়াৰ কোনো ৰিলিফ দেখা পোৱা নাযায় সাধাৰণতে। গতিকে আজি আমি 5টা চাইণ্টিফিকেলি প্ৰুভেন টিপছৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। গতিকে আহক আমি চাইণ্টিফিকেলি 5টা প্ৰুভেন টিপছ কিনো তাৰ বিষয়ে জানো। গেছৰ সমস্যা আৰু ব্লটিঙৰ সমস্যা পাৰ্মানেণ্টলি ৰিলিফ পাবৰ কাৰণে মই কওঁ, প্ৰথম আপোনালোকে প্ৰ'বায়'টিক দি পেলাই আপোনালোকে এটা ট্ৰিটমেণ্ট আৰম্ভ কৰক। প্ৰ'বায়'টিকত আপোনালোকে যিটো প্ৰপাৰ্টি পাব, তাতে বহুত বেছি গুড বেক্টেৰিয়া থাকে। আমি ষ্টমাকত আপোনালোকে গম পায় যে বেড বেক্টেৰিয়া আৰু গুড বেক্টেৰিয়া দুয়োটাই থাকে ষ্টমাকৰ ভিতৰত। গতিকে বেড বেক্টেৰিয়া আৰু গুড বেক্টেৰিয়াৰ যদি বেলেঞ্চটো কিবা কাৰণত কম বেছি পৰিমাণৰ হৈ যায়, তেতিয়া সেই সময়ত এই ধৰণৰ কিছুমান সমস্যা দেখা পোৱা যায়। গতিকে প্ৰ'বায়'টিক যদি আপোনালোকে খায়, প্ৰ'বায়'টিক খালে এই সমস্যাৰ পৰা আপোনালোকে বহুতখিনি সকাহ পাব। প্ৰ'বায়'টিকৰ ভিতৰত মই ক'বলৈ গ'লে দৈটো এটা খুব ভাল প্ৰ'বায়'টিক হয়। ইয়াত প্ৰচুৰ পৰিমাণৰ প্ৰ'বায়'টিক থাকে। ৰাতিপুৱা শুই উঠি আপোনালোকে যদি এটা সৰু বাতিত 1 বাতি দৈ আৰু তাতে গুড় মিলাই পেলাই বা মিচিৰি মিলাই পেলাই যদি খায়, তেতিয়াহ'লে খুব ভাল হ'ব। আপোনালোকৰ প্ৰ'বায়'টিকৰ যিটো গুড বেক্টেৰিয়া বেড বেক্টেৰিয়াৰ যিটো ইমবেলেঞ্চ হৈ আছে, সেইটো বেলেঞ্চত আহিব। বা এপল চাইডাৰ ভিনেগাৰটো আপোনালোকে খাব পাৰে, 1 চামুচ পানীত পেলাই খাব পাৰে। সেইটো খালেও আপোনালোকৰ এই ইমবেলেঞ্চ যিটো আছে, সেইটোৰ পৰা বহুতখিনি আপোনালোকে সকাহ পাব পাৰে। এই দুটা বস্তুৰ ভিতৰত আপোনালোকে যদি এপল চাইডাৰ ভিনেগাৰ বা দৈ, এই দুটাৰ ভিতৰত আপোনালোকে যদি এটা আপোনালোকে খোৱা আৰম্ভ কৰে ৰাতিপুৱা, তেতিয়া আপোনালোকৰ গাট হেল্থটো খুব ভাল হ'ব, ইম্প্ৰুভ হ'ব, আৰু আপোনালোকে এই সমস্যাৰ পৰা ৰিলিফ পাব। ষ্ট্ৰেটেজি নম্বৰ 2, ইটিং হেবিট। এই আপোনালোকৰ যদি এই গেছৰ সমস্যা বা ব্লটিঙৰ সমস্যাৰ পৰা যদি আপোনালোকে ৰেহাই পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ যিটো ইটিং হেবিট হয়, ইটিং হেবিটটো চেঞ্জ কৰিব লাগিব। আহক কি চেঞ্জ কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া খোৱাৰ হেবিট বুলি ক'বলৈ গ'লে, আপোনালোকে খানা কি খাইছে সেইটো মেইন কথা নহয়। খানাটো আপোনালোকে যি খানা খাব পাৰে, কিন্তু আপোনালোকে খানাটো খাওঁতে কেনেকুৱা ধৰণে খাইছে, কিমান দেৰি চুবাইছে, কিমান সময়ত গিলিছে, তেনেকুৱা ধৰণৰ বহুত কিছুমান কথা আছে। সেই গোটেইখিনি যদি কথা ফ'ল' কৰে আপোনালোকে, তেতিয়াহ'লে এই সমস্যাৰ পৰা আপোনালোকে ৰিলিফ পাব পাৰিব। গতিকে সেই সমস্যাৰ পৰা ৰিলিফ পাবৰ কাৰণে আপোনালোকে
খানা খোৱাৰ সময়ত কেনেকৈ খাব লাগিব। খানা খাওঁতে সদায় মানে লাহে লাহে চুবাই বহুত সময় চুবাই পেলাই খাব লাগে, যাতে মুখৰ ভিতৰতে গোটেইখিনি গলি যায়, মানে লেলৌটি ওলাই পেলাই গোটেই বস্তুখিনি যাতে মুখৰ ভিতৰতে গলি যায়, যাতে ষ্টমাকত গৈ পেলাই যাতে বেছি কষ্ট পাব লগা নহয়, বেছি এচিড ৰিলিজ কৰিব লগা নহয়। গতিকে মুখৰ ভিতৰতে বস্তুখিনি আপোনালোকে যদি 80%, 70%, 80% যদি আপোনালোকে গেলাই দিয়ে, বস্তুখিনি মানে গুড়ি কৰি দিয়ে বেছি, তেতিয়াহ'লে ষ্টমাকত গৈ পেলাই সেইটো পচাবৰ কাৰণে খুব বেছি কষ্ট নহয়। কি হয়, সাধাৰণতে আমি চবেই, ময়ো বা বেলেগ মানুহে আমি কি কৰোঁ, ফটাফট খানাবিলাক খাই দিয়া যায়। ফটাফট খানাটো খালে কি হয়, ফটাফট খালে মুখৰ ভিতৰত গেছবিলাক, বতাহবিলাক বেছি সোমাই যায়। বতাহটো বেছি সোমাই গ'লে পেটত ব্লটিঙৰ সমস্যাটো বেছিকৈ হয়। গতিকে খানা খাওঁতে ভালকৈ চুবাই বেছি সময়লৈকে খালে ষ্টমাকত জোৰ নপৰে আৰু গেছৰ সমস্যাৰ পৰা মানে ৰিলিফ পাই থাকিব পাৰি। খোৱা বস্তু যেনেকৈ বহুত সময় চুবাই খোৱাটো এটা ইম্পৰ্টেণ্ট কথা, ঠিক তেনেকৈ মানে অভাৰ ইটিং কৰিব নালাগে। যদি আমাৰ কি হয়, তাৰমানে আমি যদি খুব এটা ভাল বস্তু, লোভ লগা বস্তু এটা যদি আমি দেখা পাওঁ, আমি অভাৰ ইটিং কৰি দিওঁ। কিছুমান যদি জিভাত আমি টেষ্ট পাওঁ, কিবা এটা খানা খাই ভাল লাগিছে, কেতিয়াবা আমাৰ অভাৰ ইটিং কৰা হয়। গতিকে অভাৰ ইটিং কৰিলে কি হয়, পেটত বস্তুটো বহুত সময়লৈকে পৰি থাকে, বহুত সময়লৈকে ডাইজেশ্যন নহয়, আৰু তাক ডাইজেষ্ট কৰিবৰ কাৰণে ষ্টমাকত বহুত এচিড ৰিলিজ কৰিব লগা হয়। গতিকে বহুত সময় পৰি থাকে। গতিকে সেইটোৰ কাৰণে বহুত গেছ প্ৰডিউচ হোৱাৰ কাৰণে পেটটো ব্লটিং হৈ যায়। ব্লটিং হোৱাৰ কাৰণে এচিডিটি হয়। এচিডিটি মানে আপোনালোকৰ চুগাৰ আহি থাকিব, পেটৰ বিষ হ'ব, পেটটো ফুলি যাব, তেনেকুৱা ধৰণৰ সমস্যা অভাৰ ইটিঙৰ কাৰণেও হয়। কিন্তু যদি আপোনালোকে ঠিক মই আগত কোৱা ধৰণে যদি আপোনালোকে সেইখিনি খানাই যদি বহুত সময় চুবাই যদি খাই থাকে, বহুত সময় যেনেকৈ কৈছিলোঁ তেনেকুৱা ধৰণে যদি খায়, তেতিয়া ঠিক প্ৰপাৰ টাইমত ব্ৰেইনৰ পৰা ষ্টমাকত ছিগনেল গুচি যাব যে আমাৰ আৰু খাব নালাগে, পেটটো আমাৰ ভৰি গৈছে। গতিকে সেই ছিষ্টেমটো যদি আপোনালোকে ফ'ল' কৰে, তেতিয়াহ'লে দেখিব যে আপোনালোকে লাহে লাহে গেছৰ সমস্যাৰ পৰা ভাল পাই আহিছে। কথাখিনিৰ মাজতে 3টা পইণ্টৰ বিষয়ে আমি আলোচনা কৰিলোঁ। চ' এটা শ্বৰ্ট ৰিকেপ কৰি দিওঁ। প্ৰথম ক'লোঁ, ভালকৈ চুবাই খাব লাগে। চুবোৱাটো এনেকুৱাকৈ চুবাব লাগে যাতে মুখতে গোটেই খোৱা বস্তুখিনি লিকুইড নিচিনা হৈ যায়, তাৰপিছত আমি গিলিব লাগে। ছেকেণ্ড কথাটো হৈ গ'ল, শ্ল'লি খাব লাগিব। যিকোনো খোৱা বস্তু লাহে লাহে খাব লাগিব, অলপ কৰি, আৰু কেতিয়াও অভাৰ ইট কৰিব নালাগিব। ব্লটিঙৰ কাৰণে 3 নম্বৰ অপশ্যনটো আপোনালোকৰ কিটচেনতে পাই যাব। যিবিলাক আমাৰ কিটচেনত কিছুমান ৰিমেডিজ আছে, যিবিলাক ৰিমেডিজে আমাক এই ব্লটিঙৰ বা গেছৰ সমস্যাৰ পৰা মুক্তি দিব পাৰিব। আমাৰ কিটচেনত মানে এনেকুৱা ধৰণৰ কিছুমান ইনগ্ৰেডিয়েণ্ট সদায় ইউজ কৰা হয়, যিবিলাক ইনগ্ৰেডিয়েণ্টছ আজি বছৰ শ শতিকা ধৰি পেলাই এই ইনগ্ৰেডিয়েণ্টছবিলাক আমাৰ ককা আইতা চবেই ইউজ কৰি আহিছে। গতিকে আমি সেই বিষয়ে বহুত মানুহে নাজানে। গতিকে সেই ইনগ্ৰেডিয়েণ্টছকেইটাটো কি হয়, সেইকেইটা জানোৱা হওক। এইকেইটা ৰিমেডিজৰ ওপৰত চাইণ্টিফিক ষ্টাডিও হৈছে আৰু অলৰেডি প্ৰুভ হৈছে যে সেইকেইটাই 100% খুব ভাল কাম কৰে। এতিয়া এই সমস্যাৰ পৰা ৰেহাই পাবৰ কাৰণে হোম ৰেমেডিজ নম্বৰ 1 হৈ গ'ল আদা। যদি আদাটো সৰুকৈ কুটি ল'ব বা পিচি ল'ব, পিচি লৈ পেলাই 1 চামুচ লৈ পেলাই 1 কাপ পানীত দি পেলাই উতলাই দিব। পানীখিনি ইমান দেৰিলৈকে উতলাব যাতে আধা কাপ হৈ যায় পানী। তাৰপিছত সেই পানীখিনি দিনটোত 2বাৰ, খানা খোৱাৰ পিছত, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আৰু ৰাতি খানা খোৱাৰ পিছত সেই পানীখিনি 2ভাগ কৰি পেলাই আপোনালোকে খাব। সেইটো খালে কি হ'ব, ডাইজেশ্যনটো খুব ভাল ডাইজেশ্যন হ'ব আৰু এই গেছৰ সমস্যাটো নহ'ব। ইয়াৰ উপৰিও যদি আজৱাইন আছে আপোনালোকৰ কিটচেনত, আজৱাইনটো যদি আছে, আজৱাইন কিনি আনিব অলপমান। আজৱাইন আনি পেলাই আজৱাইনখিনি মানে কেৰাহী এখনত দি পেলাই বা পেন এখনত দি পেলাই ফ্ৰাই কৰি দিব অলপমান। ইমানখিনিমান মানে ধৰি লওক 2 চামুচ 3 চামুচ আপোনালোকে যিমানখিনি লাগে আনি পেলাই ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি পেলাই সেইখিনি গুড়ি কৰি পেলাই তাতে ক'লা নিমখ দিব। ক'লা নিমখ অলপমান দিব। ক'লা নিমখ দি পেলাই সেই গুড়িখিনি যদি আপোনালোকে ডেইলি 2বাৰ বা 3বাৰ পানীৰ লগত মিক্স কৰি পেলাই খায় খানা খোৱাৰ পিছত, আপোনালোকৰ যদি পেটটো ফুলি আছে, লাহে লাহে সেইটো খোৱাৰ পিছত আপোনালোকৰ পেটটো পাতল অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। সি মানে আজৱাইনে লগালগ গেছটো কমায়। ব্লটিং এনেকুৱা এটা সমস্যা যিটোৰ চিধা সম্পৰ্ক আমাৰ ডায়েটৰ লগত আছে। আমি কিছুমান এনেকুৱা ধৰণৰ বস্তু খাওঁ, এনেকুৱা ধৰণৰ বস্তু কিছুমান আমি খাই দিয়া যায় যাৰ পৰা বেছিকৈ গেছ আনে। যেনেকৈ ৰাজমাহ, কবি, ব্ৰকলি, পিঁয়াজ, নহৰু, ছ'ডা, কাৰ্বনেটেড ড্ৰিংকছ, মটৰ, কচু, মাটি দাইল, ৰহৰ দাইল আৰু যিবিলাক অইলি ফুড
আছে সেইবোৰ আমাৰ পেটত যেতিয়া যায় আমাৰ পেটত গেছৰ প্ৰডাকশ্যনটো বহুত পৰিমাণে বাঢ়ি যায় তেতিয়া আমাৰ গেছৰ সমস্যাটো বাঢ়ি যায় গতিকে গেছৰ সমস্যাৰ পৰা ৰেহাই পাবৰ কাৰণে আমি এইকেইটা বস্তু আমি পৰাপক্ষত খাব নালাগিব বিশেষকৈ কাৰ্বনেটেড ড্ৰিংকছ যিটো এই কাৰ্বনেটেড ড্ৰিংকছটো একেবাৰে খাব কাৰ্বনেটেড যিটো ড্ৰিংকছ হয় সেই ড্ৰিংকছটোত বহুত পৰিমাণে গেছ থাকে আৰু যিটো গেছ যেতিয়া আমাৰ ষ্টমাকত যায় ষ্টমাকত গৈ পেলাই গেছটো ৰিলিজ হয় আৰু আমাৰ পেটটোত বহুত বেছি ফুলাই দিয়ে আৰু লাহেকৈ ব্লটিং হৈ যায় আৰু উগাৰ অহা দেখা পোৱা যায় সাধাৰণতে মানুহে ভাবে যে এনেকুৱা ধৰণৰ ড্ৰিংকছবিলাক যেতিয়া খাওঁ আমাৰ যিটো পেটত গেছ অলৰেডি হৈ আছে আমাৰ পেটটো ব্লটিং হৈ আছে এই কাৰ্বনেটেড ড্ৰিংকছটো খোৱাৰ পিছত যে উগাৰটো আহে তাত যিটো গেছ আছে সেই গেছটো অলপ পৰিমাণে ওলাই যায় আৰু মানুহে এটা ৰং কনচেপ্ট আছে যিটো যে ভবা যায় যে গেছটো আমাৰ যিখিনি পেটত আগৰ গেছ আছিল সেই গেছটো ওলাই গ'ল আমি এতিয়া ৰিলিফ পাইছোঁ কিন্তু তেনেকুৱা ধৰণৰ একো নহয় গতিকে কেতিয়াও এনেকুৱা ধৰণৰ গেছৰ যদি সমস্যা হয় আমি ক'ল্ড ড্ৰিংকছ বা যিকোনো ধৰণৰ কাৰ্বনেটেড ড্ৰিংকছ আমি খাব নালাগে লাষ্টলি আপোনালোকৰ যদি গেছ বা ব্লটিঙৰ সমস্যা থাকে তেতিয়াহ'লে আপোনালোকে ডেইলি এক্সাৰচাইজ নিশ্চয় কৰিব লাগিব অলপমান হ'লেও এক্সাৰচাইজ নিজৰ বডিটোৰ কাৰণে অলপমান এক্সাৰচাইজ কৰিবই লাগিব এতিয়া আপোনালোকে ভাবিব যে এক্সাৰচাইজৰ লগত মোৰ পেটৰ গেছৰ কি সম্পৰ্ক আছে কিন্তু তাৰ লগত বহুতখিনি সম্পৰ্ক আছে চাওক যেতিয়া আপোনালোকে বেছি পৰিমাণে খোজকাঢ়ে বা আপোনালোকৰ মানে ক'ৰবাত কিবা কাম থাকে খোজকাঢ়িব লগা হয় তেতিয়া আপোনালোকৰ পেটৰ মাচলবিলাকৰ ওপৰত বেছি জোৰ পৰে গতিকে মেটাবলিজিমটো বহুত স্পীডত হয় আৰু আপোনাৰ ওপৰৰ পৰা তললৈ খোৱা বস্তুবিলাক সোনকালে গৈ থাকে ইয়াৰ পৰা আপোনালোকৰ গেছটো পেটটো সোনকালে খালী হয় আৰু গেছৰ সমস্যাটো নহয় এনেকুৱা ধৰণৰ গেছৰ সমস্যাৰ কাৰণে আপোনালোকে খুব বেছি হেভি এক্সাৰচাইজ কৰিবলৈ কোনো দৰকাৰ নাই যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে তাৰ ক্ষেত্ৰত মই একো নকওঁ কিন্তু আপোনালোকৰ তেনেকুৱা ধৰণৰ হেভি এক্সাৰচাইজ কৰিব নালাগে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৱাকিং কৰিব পাৰে 45 মিনিটছ বা 1 আৱাৰ হাফ এন আৱাৰ ৱাকিং কৰিব পাৰে চাইক্লিং কৰিব পাৰে যদি ছুইমিং কৰি ভাল পায় ছুইমিং কৰিব পাৰে এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক যদি কৰে তেতিয়াহ'লে আপোনালোকৰ গেছৰ সমস্যাটো পৰা বহুতখিনি ৰেহাই পাব আৰু পৰাপক্ষত বহুত মানুহৰ ভালো হৈ যাব পাৰে তাৰোপৰি য়োগাও কৰিব পাৰে যদি আপোনালোকে য়োগা কৰি ভাল পায় য়োগাখন যদি কৰি ভাল পায় তেতিয়াহ'লে য়োগাও কৰিব পাৰে তাৰ কাৰণে কোনো সমস্যা নাই যদি আপোনালোকে মোক সোধে কোনটো কৰিলে বেছি ভাল তেতিয়াহ'লে মই ক'ম যে আপোনালোকে খানা খোৱাৰ পিছত ডিনাৰ কৰাৰ পিছত যদি 500টা খোজ কাঢ়ে 500টা খোজ যদি ডেইলি কঢ়াৰ এটা অভ্যাস কৰি লয় তেতিয়াহ'লে আপোনালোকে দেখিব যে আপোনালোকৰ গেছৰ সমস্যাটো কমপ্লিটলি ভালেই হৈ গৈছে গেৰেণ্টি দিছোঁ মই আপোনালোকে যদি এই অভ্যাসটো কৰি লয় ময়ো এইটো অভ্যাস কৰিলোঁ গতিকে মোৰ এতিয়া বৰ্তমান গেছৰ সমস্যা একেবাৰে নাই আগতে আছিলে কিন্তু এই অভ্যাসটো আৰু বাকীখিনিও মই বহুতখিনি ফ'ল' কৰি পেলাই মোৰ বৰ্তমান গেছৰ সমস্যাখিনি মই বহুতখিনি ভাল পাইছোঁ গতিকে সেইটো কাৰণে আজি আপোনালোকৰ মাজত আহিলোঁ এইটো ভিডিঅ' লৈ পেলাই যাতে মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গতিকে আজি এই ভিডিঅ'টো বনালোঁ আজি ভিডিঅ'টোত যিখিনি কথা আলোচনা কৰিলোঁ এটা শ্বৰ্ট ৰিকেপ কৰোঁ আহক 1 নম্বৰতে ক'লোঁ প্ৰ'বায়'টিকৰ কথা দৈ খোৱাৰ কথা কৈছিলোঁ 1 নম্বৰত প্ৰ'বায়'টিকটো আপোনালোকে কণ্টিনিউ কৰিব লাগিব ছেকেণ্ড হৈ গ'ল আপোনালোকে খানা বেছি সময়লৈকে চুবাই খাব লাগিব দেৰিলৈকে খাব লাগিব আৰু অভাৰ ইটিং কৰিব নালাগিব 3 নম্বৰটো হৈ গ'ল আদা কেনেকৈ খাব লাগিব পদিনা আৰু আজৱাইনৰ কথা কৈছিলোঁ 4th হৈ গ'ল ৰাজমাহ কবি ব্ৰকলি পিঁয়াজ নহৰু ছ'ডা কাৰ্বনেটেড ড্ৰিংকছ মটৰ কচু মাটি দাইল ৰহৰ দাইল এইবিলাক পৰাপক্ষত খাব নালাগিব আৰু 5th হৈ গ'ল ৰেগুলাৰ এক্সাৰচাইজটো প্ৰেক্টিছ কৰিব আৰম্ভ কৰিব লাগিব গতিকে এইকেইটাই হৈ গ'ল মেইন পইণ্টছ আপোনালোকৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে বেলেগ এজনেও যাতে এই কথাখিনি গম পায় আপুনি ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু যদি ভাল পাইছে কমেণ্ট এটা কৰি জনাব কমেণ্টত আৰু যদি কিবা প্ৰশ্ন সুধিব লগা থাকে মোক কমেণ্টত সুধিব পাৰে আৰু চেনেলটো যদি ভিডিঅ'টো চাই ভাল পাইছে নেক্সট তেনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নেক্সট ভিডিঅ' মই আপলোড কৰিলে আপোনালোকলৈ ন'টিফিকেশ্যনটো যায় আজি ইমানখিনি কৈ পেলাই মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ